হাঁহিম ক'ব নোৱাৰোঁ, কাৰণ এটা জীৱন যদি বিদায় দিছোঁ আন এটা জীৱন আৰম্ভ কৰিবলৈ গৈ আছোঁ। এইটো দিন সকলো ছোৱালীজনীয়ে সকলোতকৈ দুখ লগা দিন, কাৰণ মা দেউতা ঘৰখন এৰি স্বামী ঘৰখন গ্ৰহণ কৰিব লাগে। নমস্কাৰ জনাইছোঁ, মই বৰ্ণালী। স্বাগতম জনাইছোঁ মোৰ আন এটা ভিডিঅ'লৈ। এইটো যে ভিডিঅ' হয় মোৰ টাটাপ্লে শেষ দিনৰ ভিডিঅ' হয়। এই ভিডিঅ'টো হৈছে 7 নৱেম্বৰ 2023, কাৰণ মোৰ বিয়া ঠিক হোৱাৰ কাৰণে মই টাটাপ্লেক ৰিজাইন দিছিলোঁ। আৰু কাৰণ মোৰ এৰেঞ্জ মেৰেজ হয় আৰু মোৰ বিয়া 7 অক্টোবৰ দিনাখন দুটা পৰিয়াল লগ লাগি কিনে ঠিক কৰিছিলে 15 ডিচেম্বৰ 2023। আৰু যিহেতু জব কৰি থাকিলে গোটেইখিনি কাম কৰা সম্ভৱ নহয়, আৰু যিহেতু মোৰ ঘৰৰ ডাঙৰ ছোৱালী হয়, মোৰ দেউতা শাৰীৰিকভাৱে অক্ষম হয়, সেইকাৰণে মানে মই ঘৰৰ ডাঙৰ ছোৱালীজনক গোটেইখিনি কৰ্ম মই কৰিবলগীয়া হৈছে, বজাৰ চজাৰ চব। সেইকাৰণে আৰু যিহেতু মই ৱৰ্ক ফ্ৰম হোম কৰি আছোঁ, আৰু বেছিকৈ ছুটি নাপাওঁ, চিনিয়ৰ ডিপাৰ্টমেণ্টত আছিলোঁ মই। 10 দিনৰ ছুটি পাওঁ, 10 দিনত একোৱেই নহয়। সেইকাৰণে মই টাটাপ্লেটো বিদায় দিব লগা হ'ল। টাটাপ্লেক বিদায় দিলোঁ, তাৰপৰা বজাৰ চজাৰ কৰিলোঁ, কাপোৰ কানি চব বজাৰ চজাৰ কৰি লৈ মোৰ বিয়াৰ দিন আহি পাই গ'লহি 15 ডিচেম্বৰ 2023। এইটো ছেইম ডে দিনাখন মোৰ জোৰোণো আছে, বিয়াও হয়। কাৰণ দৰাবোৰ যিহেতু দূৰৰ হয়, সেই আৰু তেওঁলোক এদিনীয়া আগতেই আহিছে, আৰু তেওঁলোক হোটেলতে আছে। তাৰপৰা ৰাতিপুৱাই মোক জোৰোণ দিবলৈ আহিলে তেওঁলোক, আৰু মই মহাদেৱৰ আশীৰ্বাদ লৈ কেনে মই জোৰোণ ল'বলৈ ওলাই আহিছোঁ। আৰু মোৰ জীৱনত মহাদেৱৰ বহুত আশীৰ্বাদ আছে, তেখেতৰ অবিহনে মই একো নহয়। তেওঁৰ আশীৰ্বাদৰ কাৰণে আজি মই জীৱনত বহুতখিনি আগবাঢ়িব পাৰিছোঁ, আৰু যিখিনি হৈছে যে তেখেতৰ আশীৰ্বাদতে হৈছোঁ। সেইকাৰণে মই তেওঁৰ আশীৰ্বাদ লৈ মোৰ নতুন জীৱনৰ পাতনি মেলিবলৈ আৰম্ভ কৰিছোঁ, মানে আগবাঢ়িছোঁ। ইয়াৰ লগত মোৰ মাহী খুৰী ওচৰৰ আণ্টিসকল, আৰু সপোন বহুত আছিল, পূৰণ কৰিব নোৱাৰিলোঁ। ঘাট প্ৰতিঘাতৰ মাজেৰে দিনবোৰ পাৰ কৰিবলৈ, কাৰণ মই জনাইছোঁ মই ছিনিয়ৰ ডিপাৰ্টমেণ্টৰ হয়, ছুটি নাপাওঁ, ছুটি খুবেই কম। ব্ৰেক লাগিবলগীয়া আছিল, একেবাৰে ব্ৰেক লগাই দিলেহি বিয়াত আহি। এয়া মই আহি পালোঁ মোৰ বিবাহস্থলীলৈ। এতিয়া মোক জোৰোণ দিব দৰা ঘৰে, তাৰ জোৰোণ লৈ মই আহিলোঁ। তাৰপিছত এয়া মোৰ জেঠাই হয়, যিহেতু মোৰ মা নাই, মা কৰ্মখিনি মোৰ জেঠাই কৰি আছে। এয়া যিহেতু ছেইম ডে বিয়া আৰু জোৰোণ হয়, সেইকাৰণে ৰাতি মোক গা ধুৱাব নোৱাৰিব, দিনতে মোক গা পা ধুৱাই লৈছে। এতিয়া মোৰ ৰিচিপশ্যন হ'ব, তাৰপৰা ৰাতিলৈ মোৰ বিয়া আছে। সঁচাকৈ এইটো চবতকৈ দুখ লগা দিন ছোৱালীৰ কাৰণে। কান্দিম নে হাঁহিম এনেকুৱা হয়। এটা জীৱন আৰম্ভ হ'বলৈ গৈছেতো, এটা জীৱন মানে বিদায় দিব লগা হৈছে। ছোৱালীৰ জীৱনটো সম্পূৰ্ণৰূপে বিদায় দি এখন ঘৰৰ দায়িত্ব ল'বৰ কাৰণে আগবাঢ়িবলগীয়া হৈছে। এইজনী মোৰ ডাঙৰ মামাৰ ছোৱালী, তেওঁ সহায় কৰি আছে। যেতিয়াই ভাইটি ভৰিখন চুই সেৱা কৰিলে ইমানেই বেয়া লাগিলে, চকুৰ পৰা মানে অন্তৰ্বাত মানে কান্দোন আহি গ'ল, আৰু খুব কান্দিলোঁ, কান্দিবও নাজানো, তথাপি কান্দিলোঁ। আৰু যিহেতু ছোৱালীৰ জীৱনটো বিদায় দিবলৈ লৈছোঁ। ইমানখিনি আছিলে ভিডিঅ'টো, কেনেকুৱা পালে চাই জনাব। ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট কৰিব, লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগ পাইছোঁ মই আন এটা ভিডিঅ'ত।